নমস্কাৰ স্বাগতম মোৰ এই আছামিজ চেনেলে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিৰ পাঠ 14 সংস্কৃতি আৰু আমাৰ জীৱনৰ এই পাঠটিৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আনসাৰ আছে সম্পূৰ্ণ কোৱেশ্চন আনসাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম পাঠ ভিত্তিক ক্ৰিয়া যোনবিলাক আছে সম্পূৰ্ণ কোৱেশ্চন আনসাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম গ্ৰামাৰ বিলাকো ইয়াত আলোচনা কৰিম গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰো ইয়াত থাকিব তো বলা কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰোঁ কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা জনাই দিবা পেজ নম্বৰ 124ৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ যিমানখিনি কোৱেশ্চন আনসাৰ আছে সম্পূৰ্ণ কোৱেশ্চন আনসাৰ আলোচনা কৰিম লগতে এই ব্যাখ্যা 125টো যিমানখিনি আছে গোটেইখিনি কোৱেশ্চন আনসাৰ আলোচনা কৰিম তো বলা ভিডিঅ'টো দীঘল নকৰাকৈ কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰোঁ এতিয়া 1 নম্বৰ উত্তৰটো চোৱা 1 নম্বৰৰ ক কি কৈছে প্ৰশ্নটো হৈছে সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয় ইয়াৰ উত্তৰ হৈছে সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয় খ নম্বৰ প্ৰশ্ন সমাজ কাৰ দ্বাৰা গঠিত হয় ইয়াৰ উত্তৰ হৈছে সমাজ মানুহৰ দ্বাৰা গঠিত হয় গ নম্বৰ সংস্কৃতিৰ অন্যতম উপাদান কি ইয়াৰ উত্তৰ সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ ঘ নম্বৰ প্ৰশ্ন কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বুটলা হয় ইয়াৰ উত্তৰ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ খোজ বুটলা হয় ঘ নম্বৰ সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে ইয়াৰ উত্তৰ সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে প্ৰথম 6 নম্বৰ প্ৰশ্ন সংস্কৃতিৰ ৰূপ দুটা কি কি এই প্ৰশ্নটো প্ৰায় আহে হা চাব পাৰা ইয়াৰ উত্তৰ সংস্কৃতিৰ ৰূপ দুটা হ'ল বাহিক আৰু আভ্যন্তৰীণ এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় প্ৰায় কোৱেশ্চন কাটা দেখা যায় কোৱেশ্চনত আহা দেখা যায় প্ৰথম 6 নম্বৰ মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি ইয়াৰ উত্তৰ মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি জ নম্বৰ প্ৰশ্ন কৃষ্টিৰ আধাৰ কি ইয়াৰ উত্তৰ কৃষ্টিৰ আধাৰ হ'ল কৃষি জ নম্বৰ দখনা আৰু চবন্দি মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ইয়াৰ উত্তৰ হৈছে দখনা আৰু চবন্দি মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক 2 নম্বৰ প্ৰশ্ন চোৱা চমু উত্তৰ দিয়া আছে ক নম্বৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি ইয়াৰ উত্তৰ হৈছে এইখিনি এনেকা দি আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে মানুহক বৰ্বৰতাৰ পৰা মুক্ত কৰি সুন্দৰ জীৱনলৈ আগবঢ়োৱা চিন্তা কথা আৰু কামবোৰে সংস্কৃতি মানৱ জীৱন সুন্দৰ আৰু শক্তিশালী কৰিব পৰা সকলো কলা আচাৰ আচৰণ আৰু গুণ সংস্কৃতিৰ অংশ এইখিনি হৈছে তোমাৰ উত্তৰ পিছৰ খ নম্বৰ প্ৰশ্নটো কৈছে সংস্কৃতি বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি ইয়াৰ উত্তৰ হৈছে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণ হিচাপে প্ৰধানকৈ জলবায়ুৰ ভিন্নতা খাদ্য ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি পিছৰ ক নম্বৰ প্ৰশ্নটো খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায় ইয়াৰ উত্তৰ হৈছে খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্যবস্তুৰ আহিলা উপলব্ধ হয় এইদৰে সংস্কৃতিৰ ভিন্ন হৈ গঢ় লৈ উঠে ভিডিঅ'টো ৰখাই কিনে তোমালোকে আনসাৰবিলাক লিখি ল'বা আৰু স্কিপ নকৰাকৈ চাই যাবা ঠিক আছে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যাবা তেতিয়া কোৱেশ্চন আনসাৰখিনি বুজি পাবা অলপ চাই আকৌ কাটি দিলে আনসাৰবিলাক ভালকৈ বুজি নাপাবা সেইকাৰণে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে অলপ ধৈৰ্য সহকাৰে চাবা ঠিক আছে পিছৰ গ নম্বৰ প্ৰশ্নটো সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে ইয়াৰ উত্তৰ হৈছে সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল আচাৰ আচৰণ
য'ত ব্যক্তিগত চিন্তা আৰু সামাজিক মূল্যবোধ প্ৰতিফলিত হয়। সমাজভেদে আচাৰ আচৰণো পৃথক হয়। মানুহে দৈনন্দিন জীৱনত নিজৰ ৰুচি আৰু ব্যৱহাৰত প্ৰকাশ কৰে, যি সময়ৰ লগে পৰস্পৰৰ সৈতে জড়িত হৈ পৰে। পৰম্পৰাই ভাষা, ধৰ্ম, সমাজ আৰু নান্দনিক দিশবোৰ একত্ৰিত কৰে। ব্যক্তিয়ে এই পৰম্পৰাগত আচাৰ ব্যৱহাৰ অভ্যাস কৰি সমাজৰ উন্নতিত অংশগ্ৰহণ কৰে। 3 নম্বৰ প্ৰশ্নটো বুজাই লিখা আছে। অলপ দীঘল হ'ব, কিন্তু ইমানো দীঘল কৰা নাই। মই যিমান পাৰিছোঁ তোমালোকৰ আনচাৰবিলাক সৰুকৈ মেইন টপিকখিনি সৰুকৈ দিবলৈ চেষ্টা কৰিছোঁ। ক নম্বৰ আনচাৰটো প্ৰশ্নটো হৈছে বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। ইয়াৰ উত্তৰ হৈছে সংস্কৃতিৰ দুটা ৰূপ থাকে, এটা হৈছে বাহ্যিক আৰু এটা হৈছে আভ্যন্তৰীণ। বাহ্যিক ৰূপ আমি চকুৰে দেখা পাওঁ, যেনে নৃত্য, সংগীত, সাজ পোছাক আদি। ঠিক আছে, আৰু আভ্যন্তৰীণ ৰূপ 4 নম্বৰ ব্যাখ্যা কৰা আছে। ইয়াৰ প্ৰশ্নটো হৈছে ক নম্বৰ, সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। প্ৰশ্ন, এতিয়া আমি উত্তৰটো কৰিম। উত্তৰটো হ'ল উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। তোমালোকে ব্যাখ্যা কৰা যদি আহে, সদায় এই বস্তুখিনি লিখিবা। প্ৰসংগ, সংগতি আৰু ব্যাখ্যা, এই 3টা বস্তু লিখিবা। এই 3টা বস্তু যদি লিখা, তোমালোকে একো যদি মানে প্ৰসংগ আৰু সংগতিটো লিখিলে সেইখিনি তোমালোকে পাৰিবাই। 1 মাৰ্কছ বা 2 মাৰ্কছ একদম খাটাং পাই যাবা, সেইকাৰণে লিখিবা। আৰু ব্যাখ্যাটো ধুনীয়া হয়। ইয়াত যেনেকৈ আছে, প্ৰথমে যদি পাহৰি যোৱা প্ৰসংগ সংগতি, সেনেকৈ লিখিব পাৰা যে এই লাইনটো যে দিছে, কোনখন কিতাপৰ পৰা দিছে আৰু কোনটো লেচনৰ পৰা দিছে, সেই বস্তুটো উল্লেখ কৰিবা প্ৰথমে। যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠ্যপুথিৰ পৰা তুলি দিয়া হৈছে। যিকোনো ব্যাখ্যা, কবিতা ফাঁকিৰ হওক বা তোমাৰ গদ্য অংশৰ পৰাই হওক যদি দিয়ে, তেনেহ'লে ব্যাখ্যাত সদায় ফাৰ্ষ্টত এই লিখাখিনি লিখিবা যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত, লেচনৰ নামটো লিখি দিলা, বা কবিতা যোনটো থাকে আৰু গদ্য পদ্য যিয়ে থাকে সেইখিনি লিখি দিলা। ঠিক আছে, এইখিনি মষ্ট ইম্পৰ্টেণ্ট। আৰু এইটো দিলে কি হয়, আনচাৰটো দেখাটো ধুনীয়া হয়, যোনে বহীটো চেক কৰে তেখেতৰো ভাল লাগে, আৰু মানে ব্যাখ্যাৰ এইটো এটা নীতিয়ে হয়। বুজিলা? পিছৰ লিখিলা যে এই বাক্যশাৰীৰ থুলমূলকৈ এটা লাইনত অৰ্থ প্ৰকাশ কৰিবা। ঠিক আছে, এইটো হৈছে যে আমাৰ জীৱনত সংস্কৃতিৰ প্ৰভাৱ বুজোৱা প্ৰসংগতে এই বাক্যশাৰী অৱতাৰণা কৰা হৈছে। ঠিক আছে, পিছত কৰিবা ব্যাখ্যা। এতিয়া এইখিনি যোনখিনি আছে, এইখিনি হৈছে বাক্যশাৰীৰ ব্যাখ্যা। এই গোটেইখিনি হৈছে বাক্যশাৰীৰ ব্যাখ্যা। এতিয়া আমি ব্যাখ্যা কৰিম। যিকোনো ব্যাখ্যা তোমালোকে তেনেকৈ লিখিবা। ঠিক আছে, এতিয়া ব্যাখ্যালৈ আহা। সংস্কৃতি অবিহনে জাতি অসম্পূৰ্ণ। সংস্কৃতিয়ে জাতিক জীয়াই থকাৰ শক্তি দিয়ে। নিজস্ব কৃষ্টি, ৰীতি নীতি আৰু বৈশিষ্ট্যৰে জাতি এটি নিজৰ অস্তিত্ব সজাই তোলে। ব্যক্তিগত আৰু সামাজিক জীৱনত সংস্কৃতিয়ে সৌন্দৰ্য আৰু পৰিচয় প্ৰতিফলিত কৰে। সমাজৰ সাংস্কৃতিক বৈচিত্ৰ্য সকলো সাংস্কৃতিক সন্মান আৰু শ্ৰদ্ধা কৰিবলৈ শিকায়। জাতীয় জীৱনত সংস্কৃতিয়ে স্বকীয়তা আনে আৰু উন্নতিৰ ইন্ধন ৰূপে কাম কৰে। ঠিক আছে, এইখিনি হ'ল ইয়াৰ উত্তৰ। এতিয়া 6 নম্বৰ প্ৰশ্ন আছে। সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণ ৰাখিয়েই হ'ল সংস্কৃতিৰ সপোন। ইয়াৰ উত্তৰটো, এইখিনি তোমালোকে ওপৰৰ যোনটো 2টা লাইন আছে বা ফাৰ্ষ্টৰ যোনটো এটা লাইন আছে, এই লাইনখিনি বহাই দিবা। এইখিনি লাইন বহাই দিবা, এইখিনি। ঠিক আছে, উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আমাৰ জীৱনৰ নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। এইখিনি লিখি দিবা। লিখাৰ পিছত ব্যাখ্যাখিনি কৰি যাবা। এনেকুৱা যে সুকুমাৰ মানে হৈছে সৃষ্টিশীল কাম কাজ বা চিন্তা চৰ্চা
সংস্কৃতি হৈছে এনেধৰণৰ সুকুমাৰ কলা বা চিন্তা চৰ্চা আৰু কৰ্মৰাজিৰ আধাৰ কলাসুলভ কাম-কাজ অথবা চিন্তা চৰ্চাই মানুহৰ জীৱনক সুন্দৰ কৰি গঢ়ি তোলাত সহায় কৰে। এনেধৰণৰ চিন্তা চৰ্চা হৈছে ধনাত্মক আৰু ভাৱনাৰ আধাৰ। এই সকলো চিন্তা কাম বা গুণৰাশি মিলিয়ে সংস্কৃতি গঢ় লৈ উঠে। এইখিনি হৈছে ব্যাখ্যা। ঠিক আছে। গ নম্বৰ প্ৰশ্ন চেম একেই, ওপৰৰ সেইটো যোনটো দেখাই দিলোঁ এই লাইনটো লিখি পিছত ব্যাখ্যাটো লিখিবা। গ নম্বৰ প্ৰশ্নটো কৈছে মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। তো ইয়াৰ উত্তৰটো হৈছে প্ৰথমে এইটো সেই লাইনটো লিখি পিছত লিখিবা। প্ৰথমে এইখিনি লিখিবা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱনৰ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। এতিয়া ব্যাখ্যাটো লিখিবা। প্ৰকৃতিৰ পৰা আমি কল্পনা আৰু সৃষ্টিৰ অনুপ্ৰেৰণা পাওঁ। হৰিণে জঁপিয়াই যাওঁতে তাৰ ছন্দময় গতি কবিক উৎসাহ দিয়ে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া পৰিৱেশ, গছ, পাহাৰ, ভৈয়াম আদিয়ে জীৱনৰ শক্তি আৰু সৃষ্টিৰ খোৰাক যোগায়। প্ৰকৃতিয়ে আমাৰ জীৱন ধাৰণ উপকৰণৰ লগতে সাহস আৰু প্ৰেৰণাও দিয়ে। এতিয়া 5 নম্বৰ প্ৰশ্নটো কি কৈছে? এতিয়া খ নম্বৰ আছে ভাষা অধ্যায় ব্যৱহাৰিক ব্যাকৰণ। ঠিক আছে। এইখিনি গ্ৰামাৰ পৰি গৈছে, ব্যাকৰণ পৰি গৈছে। ইয়াত চোৱা কি কৈছে 5 নম্বৰত। ক কৃষ্টি আৰু স্তুতি শব্দৰ শেষৰ টি ধ্বনিৰ মিল থকা শব্দ লিখা। চোৱা কৃষ্টি লাষ্টত টি আৰু ইয়াত আছে স্তুতি লাষ্টত কি আছে টি আৰু এইটো স্তুতিৰ লাষ্টত কি আছে টি, হয়নে? দন্তীয়া ত হৰচিকাৰে টি আৰু ইয়াত আছে মধ্যমীয়া ত হৰচিকাৰে টি। লাষ্টৰ এই দুটা শব্দৰ ধ্বনিৰ মিল থকা শব্দ লিখিব দিছে। যেনেকৈ কৃষ্টি, দৃষ্টি লাষ্টত ইয়াতো মধ্যমীয়া ত হৰচিকাৰে টি, দৃষ্টিটো মধ্যমীয়া ত হৰচিকাৰে টি। পিছতো আখৰকেইটা ধৰিব পাৰিবা, ষ্টুডেণ্টৰ আখৰ হয়। ইয়াত আছে সৃষ্টি, পিছত বৃষ্টি, পুষ্টি, সন্তুষ্টি, হয়নে? স্তুতি, নীতি লাষ্টত স্তুতিটো আছে দন্তীয়া ত হৰচিকাৰে টি, নতিটো আছে দন্তীয়া ত হৰচিকাৰে টি। এতিয়া বাকী যিমানখিনি আমি লিখিম গোটেইকেইটা শব্দৰ লাষ্টত দন্তীয়া ত হৰচিকাৰে টি হ'ব লাগিব। যেনেকৈ উন্নতি, অৱনতি, গতি, প্ৰতি। হ'ব বাৰু, মই এইখিনি তলত আনচাৰবিলাক দি আছোঁ। এয়া উত্তৰবিলাক ইয়াৰ পৰা লিখি ল'বা। ঠিক আছে। কৃষ্টি, দৃষ্টি, সৃষ্টি, বৃষ্টি, পুষ্টি, সন্তুষ্টি, স্তুতি আছে নতি, উন্নতি, অৱনতি, গতি, প্ৰতি আৰু ৰাতি। ভিডিঅ'টো ৰখাই কিনে আনচাৰবিলাক লিখি ল'বা। খ নম্বৰ প্ৰশ্ন চোৱা সংস্কৃতি সমকৃতি। সংস্কৃতিটো ভাঙিছে। ঠিক আছে, ভাঙি দেখাইছে কি হৈছে সমস্কৃতি। এনেধৰণৰ শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ, সংযম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনেধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত 5টাকৈ শব্দ লিখি বাক্য সজা। ইয়াত কৈছে যেনেকৈ সংস্কৃতি, ইয়াত চোৱা সমৰ লগত কৃতি যোগ হৈছে, যোগ হৈ কি হৈছে সংস্কৃতি। ঠিক আছে। এনেধৰণৰ শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ, সংযম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনেকা আৰু কেইটামান শব্দ উপসৰ্গৰ সহায়ত 5টাকৈ শব্দ লিখি এই শব্দকেইটাৰে বাক্য সাজিব দিছে। তো ইয়াৰ উত্তৰবিলাক হ'ল প্ৰতি। ঠিক আছে। প্ৰতি দি চোৱা। প্ৰতি আছে, প্ৰতি 1 নম্বৰ প্ৰতিবাদ। প্ৰতিবাদ আছে, বাক্য ৰচনাটো হ'ব কৃষকসকলৰ প্ৰতিবাদে দেশখন উত্তাল কৰিছিল। প্ৰতিকাৰ, বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছে। প্ৰতিশোধ, নিজৰ প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকৃষ্ট কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। প্ৰতিশ্ৰুতি, জনপ্ৰতিনিধিজনে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ থাকিল। পিছত আছে প্ৰতিলিপি, নাট প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰকে প্ৰতিযোগীসকলক আহ্বান জনাইছিল। উপসৰ্গ যোগ দি কেইটামান বাক্য ৰচনা বনোৱা হৈছে। 1 নম্বৰ অৱলম্বন।
বানপানীৰ পৰা ৰক্ষা পাবলৈ সিহঁতে বাঁহৰ চাঙৰ অৱলম্বন কৰিছিল তোমালোকে যদি ভাবা এইকেইটা আনসাৰ লিখিবা তেনেহলে লিখিব পাৰা আৰু যদি ভাবা যে নিলিখো স্কিপ কৰি যাব স্কিপও কৰি যাব একো অসুবিধা নাই কাৰণ ইমান এটা এক্সামৰ কাৰণে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় এটো বুজি পাবলৈ দিছে আৰু বুজি পোৱাত মই ভাবো যে একো অসুবিধা নাই চাব পাৰা ভিডিওটো চাব পাৰা নিলিখিলেও স্কিপ কৰিলে একো অসুবিধা নাই এছত অবকাশ দুৰ্যোগৰ সময়ত বিপদৰ অবকাশ নাথাকে অৱতৰণ বিমানখন অৱতৰণ কৰিবলৈ যোৱাৰ সময়তে দুৰ্ঘটনাটো ঘটিছিল অৱৰোধকাৰীসকলে গাইপথ অৱৰোধ কৰি ৰাখিছিল অৱতাৰ কলিংগ বিষ্ণুৰ দশম অৱতাৰ বোলা হয় পিছত আছে অনুপসৰ্গ অনুৰূপ কবিতাটো অনুৰূপ ৰূপত তুলি দিয়া হৈছে অনুৰোধ মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল অনুগ্ৰহ কৰি পানী গিলাচ আনিবনে অনুভৱ এই সম্পৰ্কত তোমাৰ অনুভৱখিনি কেইটামান শব্দত প্ৰকাশ কৰা অনুশোচনা ভুলৰ অনুশোচনাত তেওঁ দগ্ন গৈছিল পিছত আছে বি পথৰজিকাৰী বি উপসৰ্গ বিশ্বাস হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান বিশিষ্ট সভাখনত তেখেতক বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ কৰা হৈছিল বিশেষ জন্মদিনটো আৰু অধিক বিশেষ কৰি তোলাৰ বাবে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো বিকাশ দেশ এখনৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা বিখ্যাত চাহৰ বাবে অসম বিশ্বৰ ভিতৰতে বিখ্যাত উদ্ধৰ্ষও বেজন্তৰ আছে উৎকৰ্ষ ছাত্ৰ-ছাত্ৰীসকলে ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষকসকল চেষ্টা কৰা উচিত উৎসৱটো লিখিব পাৰা বিহু অসমৰ জাতীয় উৎসৱ মান লিখিব নালাগে ভিডিওটো ৰখাই কিনে আনসাৰবিলাক লিখি ল'বা ঠিক আছে 6 নম্বৰ প্ৰশ্নটো চোৱা পাঠটোত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা জুৰীয়া শব্দ জানা না যেনেকৈ আচাৰ আচৰণ চিন্তা ভাৱনা তেনেকা এই উত্তৰবিলাক হৈছে চিন্তা ভাৱনা আচাৰ ব্যৱহাৰ খেতি পথাৰ মেখেলা চাদৰ কৃষ্টি সংস্কৃতি কলা কৌশল সাজ পোছাক তাৰপিছত আছে ন্যায় অন্যায় কৰণীয় অকৰণীয় পেট কপতীয়া আবেগ অনুভূতি শিল্পী সাহিত্যিক গছ লতা এইকেইটা হৈছে পাঠটিত থকা জুৰীয়া শব্দ ভিডিওটো ৰখাই কিনে আনসাৰবিলাক লিখি ল'বা আৰু মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা কৰি দিবা লগতে তোমালোকৰ এছামিছৰ ক্লাছ 8ৰ এছামিছৰ বা যিকোনো বুকৰে কিবা লেসনৰ ভিডিও যদি লাগে ইটো ভিডিওৰ কমেন্ট বক্সত জনাই দিবা আৰু প্লিজ ভিডিওটো স্কিপ নকৰাকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যাবা আছে গীত মাত নাচ গান চিত্ৰ কলা স্থাপত্য ভাস্কৰ্য স্পেলিংটো ভুল হৈছে উৎসৱ পাৰ্বণ নীতি নিৰ্দেশনা জীৱন যাত্ৰা 7 নম্বৰ প্ৰশ্ন আছে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা উত্তৰ আছে আচাৰ বিচাৰ ঠিক আছে ইয়াৰ বাক্য ৰচনা হ'ব সমাজত বসবাস কৰিবলৈ হলে আমি আচাৰ বিচাৰ মানি চলাটো দৰকাৰ সাজ পোছাক আছে সাজ পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে পেট পূজা মিটিংখন আৰম্ভ কৰাৰ আগতে সকলোৱে পেট পূজা ভাগ কৰি লৈছিল বিনন্দিয়া উদ্যানখনৰ বিনন্দিয়া পৰিৱেশে সকলোকে আনন্দিত কৰিছিল উৎসৱ পাৰ্বণসমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে 8 নম্বৰ প্ৰশ্ন এটা আছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিব কৈছে আছে কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা কৃষিভিত্তিক সমাজৰ আমাৰ অসমখন গোটেই অসমখন কৃষিভিত্তিক সমাজ হয়নে তো ইয়াৰ লগতে আমি প্ৰত্যেকই জানো কৃষিভিত্তিক সমাজৰ লগত প্ৰচলিত আচাৰ ব্যৱহাৰবিলাক উৎসৱবিলাক তথাপি ইয়াৰ উত্তৰবিলাক দি দিছো যেনেকৈ গছ লোৱা নখোৱা লখিমী চপোৱা আদি এছৰ 6 নম্বৰ প্ৰশ্ন শিল্পভিত্তিক সমাজ বুলিলে কি বুজা ইয়াৰ উত্তৰ হৈছে
শিল্পী উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলিব পাৰি। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি কুৱেশ্যন এনচাৰখিনি ভাল লাগিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা, আৰু যদি পাৰা তোমালোকে কোনটো লেশ্যনৰ ভিডিঅ' লাগে সেইখিনি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিবা।